আজি চাৰাংপাৰা এই মানে সমাজৰ মাজত আটাইতকৈ সুখবৰ বুলি ক'লেও ভুল নহয়। নিৰ্বাচন সমাগত এই সময়তে এটা গাঁৱৰ প্ৰায় যিখিনি আছে এটা গাঁৱে বিপ্লৱ দলত নীতি আদৰ্শ ভাল পাই পেলাই যোগদান কৰিছে। মানে ইতিহাসত এইটোৱে প্ৰথম কি জানে, এটা গাঁৱতো সম্পূৰ্ণভাৱে মানে BPF দলত যোগদান কৰিছে। মহিলাসকলেও আছে, পুৰুষসকলেও আছে, ইয়াত জাতি জনগোষ্ঠী আছে, আদিবাসীও আছে আৰু লগতে মানে বড়ো ভাইসকলেও আছে। গতিকে আশা কৰিছোঁ আহি থকা দিনত যি মূলাই বাৰে তাৰ দুটা বাতৰি চিন। আমাৰ লোকসভা নিৰ্বাচনৰ সমাগত সময়তে এনেকৈ পৰিৱেশ যদি আমি দেখিবলৈ পাওঁ, অনাগত সময়ত যিখিনি নিৰ্বাচন আহিব এই লোকসভা নিৰ্বাচনো ভাল হ'ব। আমাৰ পাৰ্টিৰ ভাল দুৰ্গা দাস বড়োৱে মানে সকলৰ কাৰণে মানে ভাল ব্যক্তি হিচাপে আজি তেওঁৰ সুনাম অৰ্জন কৰিব পাৰিছে। আমাৰ দক্ষিণ ছাইডত যিমান জাতি জনগোষ্ঠী আছে, উত্তৰ ছাইডত যিমান জনগোষ্ঠী আছে, তেওঁলোকে দুৰ্গা দাসকে ভোট দিব, এবাৰ জয়যুক্ত কৰিব দুৰ্গা দাসকে। তাৰ কাৰণে আমি সকলোৱে জাতি জনগোষ্ঠী একেলগে সংকল্পবদ্ধ লৈছোঁ। আহি থকা দিনত যিমান নিৰ্বাচন আহিব সিমান নিৰ্বাচনতো আমি জয়যুক্ত কৰিম বা আমি তেনেকৈ বিজয় সাব্যস্ত কৰি পেলাই আমাৰ এই অঞ্চলৰ সমস্যাবিলাকক দূৰ কৰাৰ কাৰণে, এই অঞ্চলৰ কিছুমান সমস্যাবিলাকক আমি চালি জাৰি চাই পেলাই উন্নতি কৰাৰ ক্ষেত্ৰত আমি সকলোৱে টঙালি বান্ধিছোঁ। দল হিচাপে সকলক সহায় সহযোগ আগবঢ়োৱাৰ কাৰণে এটা সিদ্ধান্ত লৈছোঁ। সেইটো আমাৰ কাৰণে ভাল কথা। গতিকে এই নিৰিবিলি গধূলিত সকলোকে মই আজি BPF দলৰ তৰফৰ পৰাই অভিনন্দন জনাইছোঁ আৰু তেখেতসকলক শ্ৰদ্ধা জনাইছোঁ। তো আপোনালোকৰ সহায় সহযোগ লৈ পেলাই নিশ্চয়কৈ অনাগত দিনত আমি কাম কৰিব পাৰিম। ধন্যবাদ। गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां। चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो। नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन। फोरोंनायनि जायगाया जाबाय सापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि। मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेहैनानै जाफुंसारदों। नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो। सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमि।